এইপিনে আহি আছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ব্লেক এণ্ড হোৱাইটৰ বিকাশ আৰু আমি ইয়াতে ৱেইট কৰি আছোঁ বিকাশ অহালৈকে তো লগ পাই আছোঁ আপোনালোক চাই থাকিব Hey guys, welcome back to my YouTube channel, Vlogger Min YouTube channel. Today আপোনালোক সকলোকে প্ৰথমে মই স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আছে 20 জুন মানে ৰাভা দিৱস প্ৰথমে আপোনালোক সকলোকে ৰাভা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু খুব সুন্দৰকৈ আজি অনুষ্ঠান চাৰিওফালে চলি আছে ঠিক তেনেকৈ আমাৰ ওচৰতো এটা প্ৰগ্ৰেম আমাৰ গাঁৱৰ ওচৰতো এটা প্ৰগ্ৰেম তেনেকৈ চলি আছে আৰু বহুত দিনৰ মূৰত আচলতে মোৰ বন্ধু বিকাশ আপোনালোক হয়তো টাইটেল আৰু থাম্বনেইল দেখি গমেই পাইছে বিকাশ আমি যি একেলগে অভিনয় যাত্ৰা আৰম্ভ কৰিছিলোঁ বিকাশ আজি আহিছে সেইখন অনুষ্ঠানলৈ যিখন অনুষ্ঠান য'ত ৰাভা দিৱস বৰ্তমান উদযাপন কৰা হৈছে এটা NGOৰ উদ্যোগত গতিকে তাত বিকাশ আহিছে মই তাক পিক আপ কৰিলোঁ মানে সি গাড়ী লৈ আহিছে জেগাটো চিনি নাপায় ন চিনি নাপালে তাক মোৰ লগৰ এজনক উঠাই দি কিনে জেগা পহুচাই দিলোঁ জাষ্ট মোৰ কি হ'ল গাড়ীখনৰ পাংচাৰ হ'ল তো এতিয়া পাংচাৰটো ঠিক কৰি আছোঁ যেহেতু বিকাশৰ লগত মোৰ এটা বহুদিনীয়া সম্পৰ্ক বহু বছৰীয়া সম্পৰ্ক গতিকে বহুদিনৰ মূৰত আচলতে তাক আজি লগ পালোঁ আপোনালোকক দেখুৱাম সবিশেষ তাৰ লগত কি কথা পাতোঁ কেনেকৈ কামৰ প্লেনবিলাক কৰোঁ আৰু ব্লেক এণ্ড হোৱাইট বুলি আপোনালোকে জানে বিকাশক ব্লেক এণ্ড হোৱাইট যিটো এটা অসমৰ জনপ্ৰিয় ইউটিউব চেনেল ব্লেক এণ্ড হোৱাইট খুব সুন্দৰ যিবিলাক কমেডি ভিডিঅ' সিহঁতে আগবঢ়ায় আপোনালোকৰ মাজলৈ গতিকে বিকাশ আজি আহিছে আমাৰ ঘৰত আহিব এতিয়া প্ৰগ্ৰেমত গৈছে প্ৰগ্ৰেমৰ পৰা আমাৰ ঘৰত সোমাব একেলগৰ যেতিয়া অলপ আগুৱাই যায় তেতিয়া বহুত বেছি ভাল লাগে কিছুমান থাকে জিয়ালাছ ফিল কৰা বাট আমাৰ তেনেকুৱা নহয় আমি দুয়োটা একেলগে চিৰিয়েল কৰিছিলোঁ আগতে তাৰপিছত চিৰিয়েল কৰি কিনে সি এটা বেলেগ লাইনত গ'ল মই এটা বেলেগ লাইনত থাকিলোঁ থিয়েটাৰৰ লাইনত থাকিলোঁ তো তেনেকৈ গতিকে সবিশেষ গম পাব বিকাশৰ মনৰ অনুভৱ জনাম ইমান দিনৰ পিছত মোক লগ পালে মই তাক লগ পালোঁ কেনেকুৱা কি হয় সকলোবিলাক চাই থাকিব আমাৰ লগৰবিলাকো আহিব আচলতে তাক লগ কৰিবৰ কাৰণে সেইটো ব্লেক এণ্ড হোৱাইট টিম আহিছে সিহঁতক ভালকৈ আপ্যায়ন কৰিব লাগিব তো তাৰ কাৰণে কিবা কিবি বজাৰ কৰিব লগা আছে সেইখিনিও কৰি লওঁ এয়া জ্যোতিবা আহিব পৰা নাই তিনিডাল দিলে বাৰু তথাপি আৰু অকণমান বাকী আছিল আৰু এতিয়া আনিব গৈ আছে মোৰ গাড়ীখনক বালিকা বাকেৰা বনাইছে এতিয়া আনিব এইয়া মৃন্মা দাদা ৱেইটিং ফৰ জ্যোতিৰ্বা শৰ্মা এইফালে ৰখি আছে এইফালে দুটা বহিছে আহিছে মই ধৰিব পৰা না এইফালে আমাৰ পংকজ দাদা মই তেতিয়াৰ পৰা মাতি আছো মই গমেই পোৱা নাই মই ভাবি আছো কোন এইফালে ফাইনেলি ছাকচেছফুল কথাটো হ'ল কি যেহেতু সিহঁত আহিছে ব্লেক এণ্ড হোৱাইট আহিছে গতিকে আমাৰ এই টিমৰ মই ক'লোঁ অলপ আগতে আমাৰ টিমৰ সকলো মেম্বাৰ আজি দেখা কৰিম যিহেতু কলাপ কৰিব গৈছোঁ জ্যোতিৰ্বা হাতৰ এইটো ঘৰ জ্যোতিৰ্বা হাতৰ ঘৰৰ এই পানী দেখিছেনে তাইক মানে উদ্ধাৰ অভিযান আমি কৰিছোঁ টিচাৰ স্কুটিৰে উদ্ধাৰ অভিযান নামি গৈছোঁ আৰু কেনে আৰু তুমি এইখিনি খোজকাঢ়ি কিয় আহিব নোৱাৰা তাইৰ গোটেই চোতালত পানীত কথা ক'বা আছে তাই কথা ক'বা আছে গতিকে দেখিলে তাইক উদ্ধাৰ কৰিলোঁ আমি এতিয়া অ'কে এতিয়া আমি গৈ আছোঁ কণী আনিছা অ'কে এতিয়া আমি মিঠাই ল'ব লাগে 4টামান 5টামান ইহঁতে নাখায় বাৰু তো লেটছ চি আমি গৈ আছোঁ এতিয়া গৈ আজি যিমান ভাষণ শুনা আচলতে মোৰ মানে ধৈৰ্য আচলতে নায়েই সঁচাকৈ কৈছোঁ কিন্তু আজি শুনি পেলাই মোৰ এনেকুৱা লাগছে আচলতে মানে কি ক'ম আৰু দাদা আৰু দাদাৰ যেখিনি কথা পুৰা অন্তৰত লাগি যায় গমন্তৰত আপোনাৰ যেখিনি কথা মানে গোটেইকেইটা ভাষণখিনি মানে ইমান ভাল লাগছে বহুত ভাল লাগছে মানে সময়খিনি কেতিয়াবা আৰু গমেই নাপালোঁ আৰু লাষ্টত মানে জেঠাই যি ভাষণ দিলে মই ভাবিছোঁ জেঠাক ব্লেক এণ্ড হোৱাইটত ভিডিঅ' কৰিব লৈ যাম নেকি ফালি ফেলব কিন্তু মই জানো ফালি ফেলব বাকী ভাল খবৰ এতিয়া কমেডি কৰিব লাগিব ৰক্ষা কৰা মামা কৈ মামা চৰণত
বোলে চেণ্ট মাৰি আছা আৰু খাচ লগা নাই নহয় বহুত মানে কৰ্মী ছোৱালী কাৰণে কামত ব্যস্ত পাখেৰি ব্যস্ত ঐ আমাৰ গাঁৱৰ ছোৱালীগিলা পাখেৰি আহিব দে এনেকৈ উঠিছে আজি তাতে প্ৰগ্ৰেম শেষ কৰিলে এতিয়া আমাৰ ঘৰত আহিব আমাৰ সপোন ক্ৰিয়েশ্যনৰ সপোনৰ কৰ্মীহঁত ইয়াতে ৰখি আছে এয়া এই মাজতে যাব ওলাইছিল মই এইখিনিতে ৰিভিল কৰি দিওঁ এই যাব ওলাই কিনে আকৌ ৰখি দিছিলে এটা বিশেষ কাৰণৰ কাৰণে বিকাশৰ গাড়ীত আমাৰ সৌৰভ আছে সৌৰভে লৈ আহিব আমাৰ ঘৰটো যিহেতু সি চিনি নাপায় প্ৰথমবাৰৰ কাৰণে আহি আছে তো সিহঁতক চাহ পানীৰ ব্যৱস্থা কিবা কিবি কৰিব লাগিব খুৱাই কিনে সুন্দৰকৈ পঠাই দিব যিহেতু আমাৰ ওচৰত আহিছে গতিকে সেইখিনি মোৰ দায়িত্ব আচলতে তো সেয়াই কেনে লাগিছে বিকাশ আহিব কেনে মোবাইলতে দেখি আছো আজি বতৰটো বৰ ৰোমান্টিক ন অনুভৱ চন্দ্ৰটো সিফালে উদয় হৈ আছে তো মানে ইমানে বতৰটো বৰ ৰোমান্টিক আছিলে আজি বেছি ৰোমান্টিক তো লেটছ সি বিকাশে কি কয় আমি বিকাশৰ অনুভৱ মনৰ অনুভৱ জানিবৰ কাৰণে চেষ্টা কৰিম ডাইলগ এটা দিবা তাইক গতিকে তাক আৰু 6-7জনমান আহিছে সিহঁতে নলবাৰীৰ পৰা প্ৰগ্ৰেম চালো ভালে হৈছে সিহঁতৰ গতিকে এনেকুৱা আৰু দেখা নেকি পাতা হে আমি পিছত চিনাকি হ'ম মানে আহিব মিনময়ৰ ঘৰত আৰু মিনময়ৰ ঘৰত আমি মই দেখাব পাৰিলো বহুত বস্তু আলু ভাজা আছে তো মানে মই ভিডিঅ'টো বনাব পাৰি গলো মানে ভোক লাগি আছিল দেখা সেইকাৰণে মই ডাইৰেক্ট খাই দিলো তো মানে কি এতিয়া মানে মিনময়ৰ বাইদেউ ন মিনময় বুলি আপোনালোক দেখে আছো মই একদম মানে একেলগে ড্ৰামা কৰা একেলগে শিকিছিলো গামচা দিব বোলে বাইদেউ আৰু মিনময় হ'ল এইটো আৰু মিনময়ৰ ঘৰত আহিলো আজি বহুত দিনৰ মূৰত লগ পালো ভাল লাগিল আৰু মানে একেলগে আমি ড্ৰামা কৰিছিলো আজিও তাৰ লগত কাম কৰি আছো ময়ো কাম কৰি বিকাশ আমাৰ ঘৰত আহিল আৰু খুব সুন্দৰকৈ অনুষ্ঠান এটা পৰিৱেশন কৰি আছে আমাৰ ওচৰতে তো আগন্তুক দিনত আপোনালোকে আমি একেলগে কাম কৰিম আমি আৰু এইটো খুৰী আছে হলে আমি নাটক কৰিম নকৰে ফাইনেলি হিয়াৰ ইজ আমাৰ বিকাশ ব্লেক এণ্ড হোৱাইট বিকাশ এইফালে মই কৈ আছিলোঁ আপোনালোকক বহুত দিনৰ মূৰত লগ পালোঁ তো বঢ়িয়া লাগিল মিনময়ক কিমান দিনৰ মূৰত লগ পালোঁ তো আগতে চলিটো সৰু আছিল এতিয়া ডাঙৰ গাড়ী চাড়ী আগতে দাড়ি কেটলা নাছিল এতিয়া দাড়ি কেটলা আহিছিল তো ভাল লাগছে তো লগ পালোঁ বহুত দিনৰ মূৰত মিনময়ৰ ঘৰত আহিলোঁ লুচি আলু গলাই পুৰা খাই দিলোঁ ডিমাই চিমাই বঢ়িয়া তো বঢ়িয়া আৰু বিকাশে অতি সোনকালে আমাৰ সপোন ক্ৰিয়েশ্যনত আহিব একদম আহিম একদম ভিডিঅ'ত কথা দিছে আহিব আৰু আমি একেলগে কাম কৰিম আমাৰ সপোন এটা আছে সপোন ক্ৰিয়েশ্যন সপোন এটা আছে একেলগে কনফাৰেন্স যদি সম্ভৱ হয় তেতিয়াহ'লে বিকাশে একবাৰ হ'লেও আমাৰ গেষ্ট আৰ্টিষ্ট হিচাপে আহিব লাগিব বিকাশ তো তেনেকুৱা আপোনালোকে চাই থাকিব ভিডিঅ'টো আপোনালোকে আৰু বিকাশৰ বন্ধু কেইজন ক'ত আছে বাকী ক'ত গ'ল গোটেইকেইজন ওলাই গ'ল অ'কে বিকাশৰ বন্ধু আপোনালোক ভাল তোমাৰ তাতে ভাল লাগিল আৰু তোমাক বিকাশৰ দ্বাৰাতে চিনি পালোঁ তোমাক মই লগ পাইছোঁ সৰিয়হতলী নলবাৰী সৰিয়হতলীত মই লগ পাইছোঁ তোমাক থিয়েটাৰত লগ পাইছোঁ বঢ়িয়া 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 একদম একদম বাকী ভাল লাগিল কেনেকুৱা বঢ়িয়া হা আৰু আগন্তুক দিনত কাম কৰিব লাগিব আমি একেলগে কাম কৰিম সেইটোৱে কথা দিছে আমি সপোন ক্ৰিয়েশ্যনৰ লগত আমি ব্লেক এণ্ড হোৱাইটক আমি চামিল কৰাম অতি সোনকালে তো আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম সেইফালে আৰু বাকী ভিতৰত এইফালে অকণমান মৰম আৰু এইভাগে মিনময় হ'ল এইটো আৰু আমাই দি দিয়া জ্যোতিৰূপা এইফালে আমাৰ মৰম অকণমান আমাৰ ঘৰত অহাৰ কাৰণে আমি সপোন ক্ৰিয়েশ্যনৰ ফালৰ পৰা দিছোঁ মৰম এয়া আৰু ক'ত গ'ল মিনময়হঁত ক'ত গ'ল এইফালে আমাৰ আছে জ্ঞানদীপ অকণমান মৰম এয়া অ'কে আৰু গাড়ী ক'ত ঘূৰাব গ'ল সেইফালে গ'ল নেকি তো এয়াই আমাৰ সপোন ক্ৰিয়েশ্যনৰ মেম্বাৰ্ছ সকলো এইফালে পিংকুহঁত সকলো আছে তো এয়াই চাই থাকিব সেইফালেকে এইফালে আছে আমাৰ মিনময় আপোনালোক সকলোৱে দেখিয়ে থাকে ব্লগত এইফালে মিনময়ক অকণমান মৰম আৰু এজন ক'ত গ'ল
বঢ়িয়া 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 আৰু নাই ন অ'কে আৰু নাই কোন আছে চাই লওক হেৰি কোন আছে হা নাই নেকি কোনো আৰু ঘৰত তুমি গামোচা লোৱা নাই হা লহ 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 এইফালে প্ৰডিউচাৰ অ'কে তো আহিলো খুৰী চাওক ন ভালকে থাকিব লগ পাম দিয়ক আৰু আপোনাৰ আমাৰ ফালে যাব বাই 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 গোটেইকেইটা বাই 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 দিয়া লগ পাম দিয়া যাবা নাই সময় নাই যোৱা 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 দিয়া দিয়া আহিবা আহিবা বাই 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 দিয়া যোৱা ৰবা ৰবা অ'কে যোৱা ভিতৰত যোৱা গোটেইকেইটা এতিয়া অ'কে এতিয়া আমি কামৰ প্লেনিং কৰিম সিহঁতে যিহেতু কথা দিলে ব্লেক এণ্ড হোৱাইটে কথা দিলে তো এতিয়া নেক্সট আমি কামৰ প্লেনিং কৰিম গোটেইকেইটা বেলেগ একো নকওঁ আমাৰ এটা সাহস য়েছ বাকী সপোন ক্ৰিয়েশ্যন সদায় সপোন ক্ৰিয়েশ্যন হৈয়ে থাকিব সেইটো কাম কৰিম সেইটোৱে সেইটোৱে লগ পালোঁ তোমাৰ জৰিয়তে লগ পোৱা নিচিনা হ'ল বাৰু বাকী নহওক তোমাৰ পুৰণি বন্ধু আজি বহুদিনৰ মূৰত লগ পোৱা বুলি গম পালোঁ আৰু ধৰক এনেকৈ বাৰু আজি বিকাশে যথেষ্ট আগবাঢ়ি গৈছে আমাৰ মিনমতো আগবাঢ়ি যাব যাব লাগিব আমি যাব লাগিব আমি যাব লাগিব কাৰণ সেইটো কাৰণে লাগি আছে কোনোবা সেই অকণমান শ্ল' হৈ গৈছে বানপানী হৈছে ফটো হচ্ছে নাকি এইটো ভিডিঅ' আজি গ্ৰুপত যাব বঢ়িয়া লাগিব আমাৰ কনফাৰেন্সৰ অডিশ্যন লৈ থকা আছে আমাৰ পিংকুৰ অডিশ্যন এতিয়া হ'ব স্মুথ এয়া অডিশ্যন চলি আছে না না এইটো স্মাৰ্ট এইটো আহি যাব টিউনটো আপুনি মোক চিনিব নাই কিয় সিহঁত গ'ল খুব সুন্দৰকৈ বিকাশত ভাল লাগিল আচলতে খুব সুন্দৰ কনভাৰচেশ্যন এটা আমাৰ হ'ল আগৰ কথাবোৰ মনত পেলালে সিও আৰু মোৰো মনত পৰি গ'ল তো তেনেকুৱা খুব বেছি ভাল লাগিল কামৰ ডিছকাশ্যন হ'লো কামবিলাক খুব সুন্দৰকৈ কৰিব লাগে যিহেতু চাৰিআলি চামেলিও বন্ধ হৈ আছে পৰিৱেশ পৰিস্থিতিৰ কাৰণে চাৰিওফালে আমাৰ শ্বুটিং স্পটত একচুৱেলি পানী হৈ আছে তো সেইকাৰণে আমাৰ শ্বুটিং বন্ধ হৈ আছে চাৰিআলি চামেলিও শেষ কৰিব লাগে আৰু এইফালে আপোনাৰ কণ্ঠলেংটি নামটো মই মেনশ্যন কৰি দিলোঁ আন এখন আমাৰ ৱেব ছিৰিজ কণ্ঠলেংটি খুব বেছি ধুনীয়া এখন আমাৰ ৱেব ছিৰিজ হ'ব বুলি আশা ৰাখিছোঁ এইখিনিতে ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ আশা কৰিলোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে চেনেলটোত নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব তো আজিলৈ ভিডিঅ'টোৰ মাজৰ পৰা মই বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় অসম কিপ ৱাটছিং ব্লগাৰ মিনময় সকলো সাৱধানে থাকিব যিহেতু বানপানী তো